ওয়েলকাম। সো আজি আপোনালোকৰ প্ৰত্যেকলৈ এটা খেল আনিছো, অৰ্থাৎ এটা প্ৰশ্ন কৰিম। এই প্ৰশ্নটোৰ সঠিক উত্তৰ যিজন ব্যক্তিয়ে কোন প্ৰথমতে দিব পাৰিব তেওঁক 500 টকাৰ এটা পুৰস্কাৰ আগবঢ়োৱা হ'ব। গতিকে আশা কৰিছো সকলোৱে এই প্ৰশ্নৰ উত্তৰটো দিবলৈ চেষ্টা কৰিব। কিন্তু সৰ্বপ্ৰথম যিজন ব্যক্তিয়ে প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব তেওঁহে এই পুৰস্কাৰৰ পৰা উপকৃত হ'ব। এতিয়া প্ৰশ্নটো হ'ল, দুটা শহাপহুৱে নদীত যোৱাৰ সময়ত 9টা হাতীক লগ পালে। প্ৰতিটো হাতীয়ে দুটাকৈ গৰু নদীত যোৱা দেখা পালে আৰু প্ৰতিটো গৰুৱে দুজনকৈ মানুহ নদীত যোৱা দেখা পালে আৰু প্ৰতিজন মানুহৰ হাতত দুটাকৈ পাৰ চৰাই আছিল। গতিকে সৰ্বমুঠ কিমানটা জন্তু নদীত গ'লে? এই প্ৰশ্নটোৰ সঠিক উত্তৰ তলত দিয়া নম্বৰত SMS কৰি পঠাই দিয়ক, অৰ্থাৎ মোবাইল নম্বৰ 8638010332 নাইবা 9508257709। প্ৰশ্নটো আকৌ কৈ দিছো, দুটা শহাপহু নদীত যোৱাৰ সময়ত 9টা হাতীক লগ পালে। প্ৰতিটো হাতীয়ে দুটাকৈ গৰু নদীত যোৱা দেখা পালে আৰু প্ৰতিটো গৰুৱে দুজন মানুহ নদীত যোৱা দেখা পালে আৰু প্ৰতিজন মানুহৰ হাতত দুটাকৈ পাৰ চৰাই আছিল। গতিকে সৰ্বমুঠ কিমানটা জন্তু নদীত গ'লে? আশা কৰিছো সকলোৱে শুদ্ধ উত্তৰ খুব কম সময়ৰ ভিতৰত SMS কৰি পঠাই দিব। আৰু যিজন ব্যক্তিয়ে এই প্ৰশ্নটোৰ সঠিক উত্তৰ দিব পাৰিব তেওঁক পৰৱৰ্তী ভিডিঅ'ত তেওঁৰ সম্পূৰ্ণ তথ্য অনুসৰি তেওঁক ভিডিঅ'টোত দিয়া হ'ব। আশা কৰিছো সকলোৱে এই এনসাৰটো দিব। আৰু আপুনি যদি নোৱাৰে, কোনোবা আপোনাৰ সতীৰ্থই ইয়াৰ প্ৰশ্ন উত্তৰ দিব, গতিকে তেওঁলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ থাকিল।